ফাইনেলি আমি এতিয়া মুম্বাই পালোহি। মুম্বাইৰ পৰা যাম ফুকেট। তো আজিৰ দিনটো পূৰা হেক্টিক আছিল। ফাৰ্ষ্ট প্লেন হৈছিল কলকাতাৰ পৰা যোৱা, যি নেকি কলকাতা ফ্লাইটখন কেঞ্চেল হৈ কাৰণে আমাক এখন বেলেগ ফ্লাইটত ডাইভাৰ্ট কৰি দিলে। কলকাতাৰ পৰা বম্বে পঠালে, বম্বেৰ পৰা ফুকেট। যোনখন কলকাতা ফ্লাইট আছিলে এখন ফুকেট টাইমিঙত আবেলি 3:30-3:30মান বজাত পোৱা কথা আছিলে, আৰু যোনখন বম্বে ফ্লাইট হয় আমি এখন অকণ সোনকালে পাবগৈ, ৰাতিপুৱা ফুকেট টাইমৰ 7:30-7:30 বজাৰ ভিতৰত পাই যামগৈ। ত' এতিয়া বম্বে এয়াৰপৰ্টত আমাৰ চব কাম হৈ গৈছে, ছিকিউৰিটি চেক, ইমিগ্ৰেশ্যন হৈ গ'ল। গতিকে আমি ডিউটি ফ্ৰী এৰিয়াত অকণমান ঘূৰি ফুৰিছোঁ দুইটাই। তো ৰাতি এতিয়া 12টা বাজিব হ'ল, কিন্তু ভাগৰ লাগিছে আৰু আজিৰ দিনটো পূৰা হেক্টিক, টায়াৰ্ড। ৰাতিপুৱা 7টামান বজাৰ পৰা আমি জাৰ্ণি কৰি আহিছোঁ। প্ৰথমতে গাড়ী লৈ বোকাজান আহিলোঁ, বোকাজানৰ পৰা আকৌ আমাক এয়াৰপৰ্টত ডিমাপুৰ থ'লেহি, ডিমাপুৰৰ পৰা দেন কলকাতাৰ পৰা দেন বম্বে, এতিয়া বম্বেৰ পৰা লাষ্ট ফুকেট। চ' আজি আমাৰ ফাৰ্ষ্ট ডে জাৰ্ণিটোৰ। কাইলৈ গৈ ফুকেট পামগৈ। তাত আকৌ একটা দিন আমি কোৱাৰেণ্টাইন থাকিব লাগিব, য'ত নেকি RT-PCR কৰিব আমাৰ তাত। RT-PCR কৰাৰ পিছত আমি SSC প্লাছ হোটেলত থাকিব। ফাইনেলি আমি বৰ্ডিং কৰিব লৈছোঁ এতিয়া। ৰাতি এতিয়া 12টালৈ আৰু 10 মিনিট আছে। আৰু ফুকেটলৈ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল, যাওঁ। চ' ফ্লাইটত আমি বহিলোঁ দুটা। আজিলৈ এতিয়া শুই যাম আৰু ভাগৰ লাগিছে। 4.5 ঘণ্টামান ফ্লাইটত জাৰ্ণি হ'ব। তো শুই মেলি যাম। বাকী আপোনালোকক কাইলৈ লগ পাম। কাইলৈ কি হয় থাইলেণ্ডত চিধা লগ পাম। এতিয়ালৈ গুড নাইট। নেক্সট ভিডিঅ' চিধা থাইলেণ্ডৰ পৰা। ধৰি আছে বোলে। তো ইয়াত লোকেল টাইম কিমান হৈছে নাজানো, মোৰ ঘড়ীত কিন্তু এতিয়া 5:30 হৈ গৈছে জাষ্ট। 7টামান বাজিছে চাগে, 7:30 ভিতৰতে হৈছে। আমি এতিয়াও ফ্লাইটতে আছোঁ। ত' আমি ফুকেট পাব হৈছে, আৰু বাহিৰৰ যোনটো নাজাৰা হয় দেখিলে পাগল। ফুকেট লেট কৰিম এতিয়া অকণমান পাছত। কমচে কম 4-5 ঘণ্টামান হ'ল নেকি পোৱাহি, আৰু আমি এতিয়া টেষ্ট কৰি ভিজা অন এৰাইভেল লৈ ওলাইছোঁ। মানে বহুত ভাগৰ লাগিছে, মানে 3 hours মান হ'ল, 3.5 hours। ভিজাখনৰ কাৰণে বহুত দেৰি ৰখিব লগা হ'ল, ভিজা অন এৰাইভেল। আৰু তাৰ পাছত এতিয়া আমাক টেষ্ট কৰিলে, টেষ্ট কৰাৰ পাছত এতিয়া আমি ৰিজৰ্টখনলৈ যাম। আমাৰ গাড়ী আহি আছে নিবলৈ কাৰণে, কাৰণ এইখন গোটেইটো SSA প্লাছ পেকেজত বুকিং কৰা হৈছে, মানে RT-PCR টেষ্ট আৰু এইটো। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ৰাতিপুৱা একো গা চা মুখ হাত ধুই কিবা এটা অনলাইন কৰা নাই। হোটেলত যাওঁ, এতিয়া গৈ দেখা যাব কি হয়। তো ইয়াতে টেষ্টিং হৈ আছে, তো এয়াৰপৰ্টৰ এক্সিট হয়। তো আমি ৰখি আছোঁ আমাৰ গাড়ীখন আহিবৰ কাৰণে, এতিয়ালৈকে অহা নাই। তো তাৰপিছত আমি গাড়ীখনতে গুচি যামগৈ। তো মানুহবোৰে টেষ্টিং কৰি আহি আছে, ৰখিছোঁ। ভাগৰ লাগিছে, টোপনি ধৰিছে, কি কৰিম নাজানো আৰু। এতিয়া গৈ হোমগৈ, যি নেকি ৰিজাল্ট নহালৈকে আমি হোটেলতে কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। এতিয়া আমি ৰিজৰ্টখনলৈ গৈ আছোঁ। চ' ৰিজৰ্টখনলৈ যাবলৈ গাড়ী অলৰেডি বুক কৰা আছে। চ' এইখন গাড়ীত যাম, নিপা ৰিজৰ্ট।
গাড়ীত বহিলোহি আহি গাড়ীখন দেখাতো ভালে লাগিছে ওলালো আমি এতিয়া এয়াৰপৰ্টৰ পৰা আমি 7-11ৰ পৰা খানা ল'লোঁ তো ফ্ৰাইড ৰাইচ লৈছোঁ এতিয়া খাম ভোক লাগিছে আৰু মানে ল'লোঁ 7-11ৰ পৰা কল্ড ড্ৰিংক পানী বটল এখন আমাৰ ৰিজৰ্ট পাই গৈছে ৰিজৰ্ট পাই গ'লো আমি ফুকেট ফাইনেলি ৰিজৰ্টত সোমালোঁ এতিয়া এইটো আমাৰ ৰুমটো মই আপোনাক ট'ৰ পাইছোঁ দেখাইছোঁ ৰুমটো কি ধুনীয়া চ' এয়া চাওঁ এইটো আমাৰ ৰুম হয় এইটো বাথৰুম বাথটাবো আছে লগত টয়লেট চ' এইটোত আপুনি ফ্ৰিজত কি আছে ইয়াত কি ধেৰ ৰাখি থৈ দিছে এইবিলাক খাব নোৱাৰি পে'মেণ্ট কৰিব লাগিব চবৰে বেলেগ বেলেগ সেইটো বন্ধ হৈ আছে চলি আছে পানী বটল দি থৈছে খোৱা বস্তু কি আছে এইটোত লকাৰ এটা আছে আমাৰ এইটো বেডৰুম এখন ডাঙৰ এখন মিৰৰ ৰ'ব মই আপোনাক দেখিছোঁ এখন ডাঙৰ এখন মিৰৰ আছে টিভি এটাও আছে ইয়াতে এখন প্ৰকাণ্ড এখন বিচনা আৰু সেই পিনে চুইমিং পুল এয়া মিছেছ বাবু ইয়াত ৰেষ্ট লৈ আছে এইটোতো ক'ত আছে এইটোতো এ চি হয় চেণ্ট্ৰেলাইজ এ চি ৰুমটোৰ কাষে পাশে কি ধুনীয়া মিউজিক বাজি আছে চ' গাইজ যেতিয়া আমি অকণমান দেৰি ৰেষ্ট ল'ম তাৰপিছত ৰিজাল্ট আহালে বাট চাওঁ কি হয় চ' ফাইনেলি গুড নিউজটো আহি গ'ল আমাৰ ৰিজাল্ট নিগেটিভ বাইদেউ শুয়ে আছে বাৰু অলপ শুলোঁ ৰেষ্ট ল'লোঁ এতিয়া আমি ওলাই যাওঁ মইতো ওলালোঁ যাওঁ ওলা চব এতিয়া অকণ বাহিৰত যাম চাওঁগৈ এতিয়া বাজিছে লোকেল টাইমিঙত 4:15 হৈছে তো গৈ মেলি বাইদেউ অকণ কি আছে ওচৰৰ পৰা যে চাওঁ কাইলৈ মানে স্কুটি এখন ল'ম ভাড়াত তাৰপৰা গোটেই ফুকেট ফুৰিম চ' ব'লক আজি আপোনালোকক ফুকেট দেখাম নিগেটিভ হোৱাৰ পিছত আমি এনেই অকণমান ওলাই আহিছোঁ এতিয়া কেইটা হৈছে 5টালৈ আৰু 15 মিনিট আছে এইটো চাইডে যদি চিধা গ'লে পাটং ব্ৰিজখন পাম এতিয়া পাটং ব্ৰিজলৈকে যাম তাত কিবা আছে চাওঁগৈ এতিয়া আমি পাটং ব্ৰিজ পাইছোঁহি এইখন পাটং ব্ৰিজ পাটং ব্ৰিজৰ কাষত আজি ওলাই আছে পাটং ব্ৰিজখন আমাৰ হোটেলৰ পৰা অলমষ্ট 600 মিটাৰমান হয় 10 মিনিট লাগিলে খোজকাঢ়ি আহিলোঁ দুটাই ত' ইয়াৰ চব ভিউ মজা ত' আমি বিশ্বৰ পৰা অলপ ওলাই আহিলোঁ এতিয়া অকণমান
7-11 বিচাৰি আছোঁ নাই পোৱা ওচৰতে 7-11 খোৱা বস্তু লওঁ কিবা কিবি সেয়াই জেগাটো পূৰা চাফা চাবলগীয়া তুমি পিক দেখিছা ক'ৰবাত দেখাইছোঁ কাগজৰ ফুটপাথ ইমান টুকুৰা দেখিছা চাফা কাগজৰ টুকুৰা দেখিছা এটা ছিংগল পিচ অফ পেপাৰ নাই ফেৰিলি মাৰ্কেটত লৈ যাওঁ নেকি বিৰাট চাফা ফুটপাথ তামোলৰ পিক একোৱেই এইবিলাক নাই চ' আমাৰ মেৰি ভোক লাগিলে মোৰ ভোক লাগিলে আমি বাৰ্গাৰ এটা খালোঁ মইতো খালোঁৱে অলৰেডি এখন 7-11 থাইলেণ্ডত 7-11 চব পায় বিয়াৰো দুটা লৈছোঁ বিয়াৰ দুটা চাং বিয়াৰ লৈছোঁ এতিয়া খামগৈ পিছত বিৰাট টেষ্টি এই ক্ৰীমখিনি বিৰাট টেষ্টি বেক টু দ্য পাটং বিচ দুটা চাং বিয়াৰ লৈ আহিছোঁ তাৰ লগতে এইফালে লোকেল চিকেন ষ্টিক এটা ল'লোঁ ইয়াত লোকেল চিকেন ষ্টিক আছে আৰু চিপছৰ পেকেট এটা আছে খাম এতিয়া কি মজা চাফা মানুহে পিকনিক খাই আছে এতিয়া বহি বহি তো এয়া আজি ফুকেটত ফাৰ্ষ্ট ডে আমাৰ বেলি ডুবিছে ইমানে ধুনীয়া লাগিছে ন মানে এইটো এক্সপ্লেইন কৰিবলৈ এনেকৈ এক্সপ্লেইন কৰিবলৈ মানে মুখেদি এক্সপ্লেইন কৰিব নোৱাৰি জাষ্ট আহি ফিল কৰিব পাৰি আপোনালোকে আহিব পাৰে ফুকেট বেছি কষ্টলি নহয় এইবিলাক থাইলেণ্ডত বহুত কমতে হৈ যায় ফুৰো বুলি ভাবিলে এতিয়া নকয় লেণ্ড অফ স্মাইল বুলি আৰু এবাৰ আহিলে কিন্তু আকৌ আহিব মন যায় বহুত ক'বলৈ নাযায় পাটং পিছত এয়া মানুহ চক কিমান মানুহ হাতত চেণ্ডেল বাচ্চা চাচ্চা চবেই খেলি ধূলি আছে আৰু আমিও এই উপভোগ কৰি আছোঁ ছানছেটৰ তো ছানছেট হ'ব এতিয়া অলপ পাছত তেতিয়া সি নাটক দেখাই আছে ৰ'ব মই দেখাইছোঁ এইটো চব এইটো বোলে এই পোৱালি এই নুদুকা এইটো নুদু একদম গোটেইটো লাটুম গুটি ঐ লাটুম গুটি তো আমি পাটং বিচৰ পৰা খোজকাঢ়ি উভতি গৈ আছোঁ ৰিজৰ্টখনলৈকে এতিয়া অকণমান পাছত বাংলা ৰোড যাম য'ত নেকি আমি তাৰ কিছুমান হেৰি এনজয় কৰিমগৈ ৰ'ব লাগিব এতিয়া আমি গাড়ী আহি আছে আৰু ইয়াত মানে ভাল এটা আছে ৰুল আছে যেতিয়া মানে ৰোড পেডেষ্ট্ৰিয়ানে তেতিয়া মানে গাড়ীবিলাক ৰখি দিয়ে ৰ'ব ইয়াত হেৰি দিব পেডেষ্ট্ৰিয়ানকেইটামান ৰখি হোটেলত আহি ডাঙৰ পুখুৰীটোত অকণমান সাঁতুৰি ল'লোঁ অলপ পাছত ওলাই যাম বাংলা ৰোডলৈ য'ত ৱাকিং ষ্ট্ৰীট বুলি কয় ফুকেটৰ এতিয়া বাংলা ৰোড যাবলৈ ওলাইছোঁ তো বাংলা ৰোড ফুকেটৰ এটা ওৱান অফ দ্য মষ্ট পপুলাৰ ষ্ট্ৰীট বুলি কয় যাক কোৱা হয় ৱাকিং ষ্ট্ৰীট অফ ফুকেট যেনেকৈ এনেকুৱা এটা ছেইম পাটায়াতো আছে ৱাকিং ষ্ট্ৰীট বুলি এইখন আমাৰ কাষতে পাটং হস্পিটেল আছে পাটং হস্পিটেল এইটো এটা বিল্ডিং হয় কি হয় নাজানো এইটো চ' আমি গৈ আছোঁ এতিয়া বাংলা ৰোডলৈ চ' আমি পালোহি বাংলা ৰোড বাংলা ৰোড এইটো কাৰণে ফেমাছ ইয়াত বাৰ পাঁচ ডিস্কো কি লাগে আপোনাক চব আছে ইয়াত গোটেই ৰাতি ইয়াত পাৰ্টি হৈ থাকে মানুহে ইয়াত আহি ৰিলেক্স হৈ ড্ৰিংক কৰে এনজয় কৰে চ' আকৌ আহি পাটং বিচ ওলালোহি ৱাকিং
ষ্ট্ৰীট মানে বাংলা ৰোডেদি আহি এইখন পাটং ব্ৰিজ বতাহ মাৰি আছে, ধুনীয়া পৰিৱেশ, মানুহ ধেৰ, পূৰা ফুল এনজয় কৰি আছে মানুহে বহি এইডোখৰতে। মানুহ যেনেকুৱা পাৰ্টি চলি আছে, চাবলগীয়া মানে, একবাৰ আহিব পাৰে চাবলৈ। ফুকেট আহিলেতো এবাৰতো বাংলা ৰোড আহিবই লাগিব। চ' বাংলা ৰোডত আপোনালোকে ভেৰাইটিজ অফ শ্ব' পাব। ইয়াত লেডি বয় ডেন্স শ্ব' চলি আছে। চ' লেডি বয়সকলে ইয়াত ডেন্স কৰি আছে। আৰু এয়া মাইকেল দা ইয়াত ডেন্স কৰি আছে। চ' মাইকেল জেকচনৰ ডেন্স উপভোগ কৰিব পাৰে আপোনালোকে আহিলে। আমি এখন এতিয়া ষ্ট্ৰীট ফুডৰ মাৰ্কেটত সোমাই গৈছোঁ। তাতো অসংখ্য ষ্ট্ৰীট ফুড আছে, গোটেই ভেৰাইটিজ অফ লোকেল ফুড আছে। ইয়াত আকৌ গাহৰি আৰু চিকেন আছে। ইয়াৰ ৰিবছ এণ্ড চিকেন, পৰ্ক ৰিবছ এণ্ড চিকেন। আৰু ইয়াৰ ছাইডতে এয়া চি ফুডৰ ভেৰাইটিজ আছে, লবষ্টাৰ আছে, কিবা কি আছে। খাবলৈ বহিলোঁ। ইয়াত লোকেল ষ্ট্ৰীট মাৰ্কেট এখন আছে, ফুড মাৰ্কেট। এতিয়া এইটো নিউট্ৰেলা পেনকেক হয়, এইটো থাই পেনকেক হয়। এটা নিউট্ৰেলা, এটা চকলেট। এইটো চকলেট হয়, এইটো নিউট্ৰেলা হয়। নিউট্ৰেলাটো মই খাইছোঁ, চকলেটটো মেৰিয়ে খাইছে। চ' লেটছ চেক ইট, হাউজ দ্য টেষ্ট। মজা হয়, ময়ো খাইছোঁ, মজা হয়, বুজিলোঁ। মজা হয়, 60, 100। ছাইডত মিউজিক আৰু পাৰ্টি চলি আছে, আৰু আমি ইয়াত পেনকেক খাই আছোঁ। চ' এয়াই আছিল আজি ফুকেটৰ পাটঙত ফাৰ্ষ্ট ডে। ভাগৰ লাগিছে অকণমান, সোনকালে আমি ৰিটাৰ্ণ হ'লোঁ। অলৰেডি আমি ডিনাৰ কৰিলোঁ, এতিয়া আমি যাওঁ হোটেললৈ। চ' ইয়াতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বাই বাই। নেক্সট আমি বেলেগ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। টেষ্ট কৰি চাম, লেটাৰ টাইপ কিবা এটা পালোঁ। মোবাইল ফোন কিনিবলৈ আহি বাইক ক'ত থ'লোঁ পাহৰি থাকিলোঁ। এতিয়া আমি মেইন ৰাস্তা পৰা আহি গ'লোঁ, মলটো ইমানেই ডাঙৰ। ফাৰ্ষ্ট ভিডিঅ' আমি এপল আইফোনেদি কৰিছোঁ। মোবাইলটোৱে গাঁত খান্দি আছোঁ, মই তাকে চাই আছোঁ।